মন গৈছে আচ্ছা তো মোকো লৈ যাবলৈ কওক না মোৰ যাব মন গৈছে এই বুদলা তই গ'লে আকৌ মই কালত থাকিম হে সেইদিনাখন দেখা নাই বুটনি এজনী ওলাইছে আকৌ যদি ওলাই যায় ইনো কোৱা নাই জানো এসপ্তাহ পাছত আহিম বুলি দিগদাৰ হ'ব নহয় বুজিছা নাই তই যাব নালাগে তই মোৰ লগতে থাক আপুনি ইমান বয়াটো হেৰি শুনিছে বোলা যাবলৈ ওলালাই নি ওলালো আকৌ যাবলৈ দেৰি হৈ আছে নহয় আচ্ছা এই কথা এটা কওঁ সেই এতিয়া তোৰ কথা শুনি দিবলৈ সময় নাই দেৰি হৈ আছে যাবলৈ আচ্ছা উদাম না কইনাজনী বিউটিফুল আপোনাৰ বহুত ধুনীয়া লাগিছে আজি দেখিবলৈ এই বুটা জেঠাইৰাক ওলাই গ'লে বৰ ধুনীয়া লাগে ঘৰত থাকিলে বুটনি লাগে কি কৈছে আপুনি নাই একো কোৱা নাই আপোনালোকৰ দেৰি হৈ আছে নহয় যোৱা সোনকালে মোৰ কাণখন বেয়া বুলি ভাবিছে নি আপুনি এতিয়া বাৰু মই যাওঁ দেৰি হৈ আছে আহিহে হিচাপ লৈ আছোঁ ৰ'ব এই বুটা উফ ৰক্ষা আৰু দেই আপুনি কিন্তু বহুত দুষ্ট আছে দেই 3টাই বাজিলে বজাৰ কৰিবলৈ আছেই ইহঁতক মই অথনিতে ক'লোঁ সোনকালে ওলাগে যা বুলি খবৰ নাই সিহঁতৰ ঐ ছোৱালীকেইজনী সোনকালে আহিবলৈ পৰা নাই দেৰি হৈ আছে সোনকালে জেঠাই আজিতো তামাম বিউটিফুল লাগিছে হ'ব তেলিয়াব নালাগে এতিয়া সোনকালে ব'ল দেৰি হৈ আছে জেঠাই সঁচাকৈ আকৌ দেই পদ্মিনীয়ে ঠিকেই কৈছে আপোনাক বহুত ধুনীয়া লাগিছে আজি হয় নেকি মই বাৰু ধুনীয়াই এই ঘৰত থাকিলে আৰু কাম চামবোৰ কৰি থাকিব লাগে যে সেইকাৰণে ষ্টাইলবোৰ নকৰোঁ আৰু ওলাই গ'লেহে কৰোঁ বুজিছা নাই মনামতি এইবোৰ পাছে পৰে হৈ থাকিবচোন কথাবোৰ ব'লা সোনকালে যাওঁ দেৰি হৈ যাব নহ'লে হয়তো আকৌ আমি যাওঁতেই কথা পাতিব পাৰিম ব'ল পূজাৰ বতৰ চলি আছে ৰাতিপুৱাৰ পৰা এটাও কাষ্টমাৰ অহা নাই এনেকৈ হ'লে মই কেনেকৈ দোকান চলাম বাৰু ইমান ধুনীয়াকৈ পূজা বুলি দোকান এখন দিলোঁ কাপোৰ আৰু একদম কালেকশ্যন ভেৰাইটিজ কালেকশ্যন আনি থৈ দিছোঁ মানুহবোৰে নহা থাকিলে নহয় আৰু মোৰ দোকানখন ৰাস্তাটো অকণমান সোমাই থকা যে সেইকাৰণেও দিগদাৰ হ'ল মানুহবোৰে দেখি নাপায় এটা কাম কৰিম গলিটোতে ডাঙৰ এখন বেনাৰ এখনকে লগাই দিওঁ নি এজনী কাষ্টমাৰ দেখিছোঁ কৃষ্ণ চকু মেলি চাবা আৰু হেণ্ডপাৰ্চ আছে নেকি হেম্পাৰ্চ কি হেম্পাৰ্চ আকৌ হেম্পাৰ্চ আমাৰ দোকানত নাই নহয় ভণ্টি কি দোকানী এইটো হেণ্ডপাৰ্চ নাই বোলে ওপৰতে আছে দেখোন এগালমান ভণ্টি লেটেষ্ট বেগ হয় নতুনকৈ আনিছোঁ পচন্দ হৈছে নি লৈ লোৱা এটা দামো বেছি নহয় মইতো আকৌ বেগৰ কথাই কৈ আছিলোঁ আপুনিনো কি বুজিলে তুমিহে কৈ আছিলা ভণ্টি হেম্পাৰ্চ লাগে সেইকাৰণে কৈছিলোঁ মই হেম্পাৰ্চ নাই বুলি হেণ্ডপাৰ্চ নহয় হেণ্ডপাৰ্চ সেয়া যে ওপৰত আছে সেইকেইটা কথা কৈছিলোঁ হয় নেকি মই শুনোতেহে ভুল কৰিলোঁ পাই পিছে ৰেড কালাৰ বেগটো কিমান হ'ব ন বেছি নহয় ভণ্টি 3 টকা এটা দিলেও হ'ব 3 টকা মানে 300 টকা আৰু মানে তাত শূন্য দুটা লগাই দিয়া আৰু মই মানে ধেমালি কৰোঁ আৰু বুজিছানে সেই কাষ্টমাৰ লগত সেইটো কথা মানে বাৰু হ'ব দিয়ক পেক কৰি দিয়ক 250 ল'ব দেই ভণ্টি লছ হ'ব নহয় নহ'ব মই 250 দিম দিলে দিব নহ'লে মই গুচি যামগৈ নালাগে লৈ যোৱা আকৌ আহিবা দেই ঠিক আছে বিয়া কাপোৰবোৰ ইমান ধুনীয়া ব'লা না ইয়াতে সোমাওঁ বাইদেউ আহক পূজাৰ কাপোৰ বঢ়িয়া পাব দেখাত বৰ ভালে লাগিছে দামবোৰ কেনেকৈ পিছে বাইদেউ দামবোৰ হৈ যাব বাৰু পিছে পৰে আগতে পচন্দ কৰি লওকচোন ৰেড কালাৰ কুৰ্তিটো বৰ ভাল লাগিছে সেইটোকে লোৱা না এটা কাম কৰা বুজিছা এই ৰেড কালাৰ কুৰ্তি তাৰপিছত আহে পিংক কালাৰ কুৰ্তিটো আৰু সেই য়েল্ল' কালাৰ কুৰ্তিটো দি দিয়া আৰু সৰু ল'ৰাৰ পেণ্ট চাৰ্ট এযোৰ দি দিয়া তাৰপিছতে অলপ বয়সস্থ মানুহৰ পেণ্ট চোলা এযোৰ দি দিয়া বাইদেউ হৈ যাব আৰু আপোনালৈ একো নালাগে নেকি কাপোৰ চাপোৰ মোক নালাগে এই হেণ্ডপাৰ্চ এটাকে ল'ম আৰু মই বাইদেউ এয়া লওক আৰু 3 টকা হ'ল দেই কি আকৌ 3 টকা হ'ল মই মানে অকণমান কাষ্টমাৰ লগত ধেমালি কৰোঁ আৰু 3 টকা মানে 3000 টকা হ'ল আৰু সেইটো কথা পিছে আমি 3000 টকা নিদিওঁ দেই 2500 টকা দিম আকৌ হ'ব বাৰু বাইদেউ আকৌ আহিব দেই আমাৰ দোকানলৈ ঠিক আছে আজি দিনটো ভাল যেন পাইছোঁ বেয়া বিক্ৰী হৈছে কৃষ্ণ পাব এনেকৈ চকু মেলি চাবা আৰু চানা সেই পিংক কালাৰ হিল চেণ্ডেলযোৰ মই একো চকু যোৱা নাই সেইফালে মোৰ ব্লু কালাৰযোৰহে ভাল লাগিছে কোনযোৰ ব্লু কালাৰ হয়যোৰ কেনেকুৱাটো লাগিছে চুপ থাক তই কিবা জানো নেকি চেণ্ডেলৰ কথা জানো দে তোৰ ব্লু কালাৰযোৰতকৈ মোৰ পিংক কালাৰযোৰহে বেছি ভাল লাগিছে তোৰ মাথাটো বাইদেউ হিল লাগে নে ফ্লেট লাগে নে হাৱাই লাগে নে যি লাগে তাকে পাই যাব ভেৰাইটিজ আমি চেণ্ডেল ল'বলৈহে আহিছোঁ ইমানকৈ সুৰ নাটানিলেও হ'ব পিছে চেণ্ডেলযোৰ ভাল লাগিছে পিংক কালাৰৰ কিমান দাম পৰিব বাইদেউ আপোনালোকে পচন্দ কৰি লওক দাম মই মিলাই দিম টেনশ্যন নাই আমি দুযোৰ ল'ম পিংক কালাৰ আৰু ব্লু কালাৰযোৰ ল'ম ভালকৈ দামটো ক'ব বাইদেউ বেছি নলওঁ 1000 টকা এটা দি দিলে হৈ যাব
দামটো বেছি হ'ল অলপ কমাই দিয়ক মিলামিলি কৰি দি দিয়ক আৰু আপোনালোকে কিনো দাম কৰিম আৰু আমি দুইযোৰাত 700 টকা দিম বাইদেউ আপোনাৰো নহ'ব মোৰো নহ'ব 850 টকা দি দিয়ক হৈ যাব দাদা 800 টকাই লওক দেই লাখ লাখ হাতী দুৰ্গা পূজা চবৰে বজাৰ কৰি হ'লনে নে আৰু কিবা কিনিবলৈ আছে চব হৈ গ'লগৈ জেঠাই চব কিনিলোঁ আৰু পূজা বজাৰ বঢ়িয়া অ' মা ব'লা না মোক আইচক্ৰীম কিনি দিবা এইজনী অথনিৰ পৰা 3টামান আইচক্ৰীম খালি তই হেৰ' তোক কাহে ধৰিবগৈ আৰু বেছিকৈ আইচক্ৰীম খালে এইবাৰ লাষ্ট খাম আৰু নেখাওঁ অ' জেঠাই ব'লক আমি চাহকে খাওঁগৈ হোটেলত বজাৰ কৰিবলৈ আহি আৰু চাহ নাখালে মনটোকে ভাল নালাগেচোন এই কথাটো হয় পিছে আগতে আমি বজাৰ কৰিবলৈ আহিলে বাই ভনীকেইজনী চাহ নোখোৱাকৈ নাযাওঁৱেই ব'ল আমি কেইজনী সোমাই পেলাই চাহটো খাই যাওঁ আৰু বুজিছানে মনে এতিয়াহে ভাল লাগিছে এই ৰাস্তাত গ'লে চকুত যিমান ধূলি সোমাই এতিয়াহে ভাল লাগিছে অ' হেৰি ৰ'বলা গোটেই বজাৰখনকে উঠাই নিলা দেই চবলৈ আনিছোঁ গোটেই বজাৰখনকে উঠাই আনিলোঁ বুজিছ কি হাঁহিটো মাৰে আৰু দেই যাচোন পিন্ধি আগে যা মই পিন্ধি যাওঁগৈ কেনেকুৱা লাগিব অ' হেৰি আপোনালৈও আনিছোঁ বেগটো দেখিয়ে গম পাইছোঁ মোৰ হয় বুলি এইটো ইছলাম সেইটো নহয় ইটোহে আপোনাৰ ভুলতে মিষ্টেক হৈ গ'ল অ' হেৰি আপুনিও চাই লওকগৈ জেঠুৱে সেই পিংক কালাৰ বেগটো লৈ গুচি গ'লগৈ এই মানুহটো পৰা মানে মোৰ শান্তি নাই আৰু গম পাইছে যে বেগটো মই নতুনকৈ ল'লোঁ বুলি সেইকাৰণে মানে চটুৱাই থাকিব এতিয়া বাৰু বন্ধুসকল আমি পূজাৰ বজাৰ কৰিলোঁ আৰু বুজিছে আপোনালোকে কৰিলে নাই কমেণ্ট বক্সত জনাব দেই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব দেই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত 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 ধন্যবাদ